हेलो गाइज কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ আৰু আজি মই ওলালোঁ নৱগ্ৰহ মন্দিৰলৈ বুলি আৰু এই মন্দিৰটো ভাৰতৰ গ্ৰহ পূজা মন্দিৰ হিচাপে বিশেষ স্থান লাভ কৰি আহিছে আৰু গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত এই নৱগ্ৰহ মন্দিৰ আৰু এই মন্দিৰটোত কোনো দেৱ দেৱীৰ পূজা অৰ্চনা কৰা নহয় ইয়াতে হয় কেৱল শিলা চিহ্ন 9টাকৈ গ্ৰহৰহে পূজা অৰ্চনা আৰু এই 9টা গ্ৰহৰ প্ৰথমটো গ্ৰহ হৈছে সূৰ্য তাৰ পিছত আছে চন্দ্ৰ মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি ৰাহু আৰু কেতু এইকেইটাই হৈছে 9টাকৈ গ্ৰহ আৰু ইয়াকে লৈ ইয়াতে পূজা অৰ্চনা কৰা হয় আৰু এয়া হৈছে মন্দিৰটোৰ বেক সাইডৰ ভিউ পইণ্টটো খুবেই ধুনীয়া আৰু ইয়াৰ পৰাই গোটেই গুৱাহাটী চিটিখন দেখিব পাৰি আৰু ৰাতি হ'লে আৰু বেছি ভাল লগা হৈ পৰে এই মন্দিৰটোৰ চাৰিওফাল খুবেই সুন্দৰ আৰু আপুনি যদি পাহাৰখনৰ ওপৰলৈ গৈ থাকে তেতিয়াহ'লে পাহাৰখনৰ ওপৰৰ পৰা তলৰ ভিউটো চাবলৈ খুব ভাল লাগে আৰু আপোনাৰো যদি কিবা গ্ৰহৰ দোষ আছে তেতিয়াহ'লে এই মন্দিৰটোত আহি সেৱা জনালে ভাল ফল পাব আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব নাপাহৰিব যদি ভাল লাগিছে তেতিয়াহ'লে আগুৱাই যাবলৈ সহায় কৰিব আৰু আজিলৈ বাই বাই